চাওঁ ব'লকচোন বাৰু ৱাও তোমালোকে কি খেলি আছা নেকি ৰুমটো ইমান ধুনীয়া কৰি থৈ দিছা মই মোৰ ফ্ৰেণ্ডক দেখুৱাবলৈ আহিছোঁ চাওক ফ্ৰেণ্ডছ তেওঁলোকে কি কৰিছে মই গোসাঁইঘৰত সোমাই থাকোঁতে সিহঁতে লাইট লগাই দিছে ইমান ধুনীয়াকৈ খুলি থৈছিলোঁ কেইদিনমান হ'ল লাইটকেইটা আৰু কালাৰ কৰাৰ পিছত মানে আকৌ লগাম বুলি সঁচাকৈ বৰ ধুনীয়া লাগিছে আৰু মই এতিয়া আপোনালোকক লাইট জ্বলাই দেখাই আছোঁ ৰ'ব লাইট জ্বলোৱাৰ পিছত কেনেকুৱা লাগে ক'ব কিন্তু হা কালাৰটো কুল হয়নে নহয় সেইটো খালি মোক জনাব দেই কেনেকুৱা লাগিছে ভাল লাগিছেনে ভাল লাগিছেনে বাৰু আৰু মই সিহঁতৰ বদমাচিবিলাকো দেখুৱাই আছোঁ বাৰু আপোনালোকে চাব কিন্তু এইটো এটা এতিয়া হয়তো আপোনালোকে অলপমান ব্ৰাইটনেছত অলপ লাইট দেখিব পাৰে একচুৱেলি কিন্তু কালাৰটো হৈছে লাইট লেমন য়েল্ল' জাষ্ট য়েল্ল' আৰু গ্ৰীণৰ এটা কম্বিনেশ্যনত মই থাকে দুই উঠতে হাঁহি ঝিলিকা ঝিলিকা তৰা মুকুতা দুপাৰি উলমি উলমি থাকে দুই উঠতে হাঁহি ঝিলিকা ঝিলিকা তৰা মুকুতা দুপাৰি ঐ না ঐ কইনা তুমি মোৰ ঘৰৰ লক্ষ্মী কইনা তুমি মোৰ ঘৰৰ লক্ষ্মী উলমি উলমি থাকে দুই উঠতে খাইছা কি খাইছা প্ৰসাদ ভাল লাগিছেনে কোনে বনাইছে মামী বনাইছে হেপী বিহু কোৱা চবকে এইবিলাক প্ৰসাদলৈ চাই ক'লে কেনেকৈ হ'ব চবকে লওঁ এই ৰাজু ভাইটিটো আছে আজি মানে আমাৰো সৌভাগ্য যে সিও বিহুৰ দিনাখন আমাক ধুনীয়াকৈ ভাইটি মাছটো কৰিব খোৱাৰ সুদাই নিকায় উপায়টো নাই লকডাউনৰ টাইম যিহেতু খোৱা মা খাইছা হৈ গ'ল তোমাৰ বিহু শুভেচ্ছা থাকিলে ভাল হৈছে নে নিমখ চিমখ বেছি হ'ল নেকি নাই ঠিকে আছে এই অনুষ্ঠুপীয়াকৈ আগবঢ়ালো বহাগৰ দিনটোত বেয়া লাগে নহয় জানো চাকি গুচি প্ৰথম দিনা বিহুৰ দিনটো দুপৰীয়া ভাত নোখোৱাকৈ যিহেতু নিয়ম থাকিলোঁ আৰু এতিয়া দিনটো সামৰি এতিয়া আকৌ ভাত বনাবলৈ আহিছোঁ আৰু ভাত বনাবলৈ আহোঁতে আপোনালোকক লগ পাই এটা কথা কোৱাৰ খুব প্ৰয়োজন বোধ কৰিলোঁ যিহেতু মই চব কথাই শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰোঁ আপোনালোকৰ লগত আজি মই ৰান্ধিম প্ৰায় 20-25 দিনমানৰ মূৰত পাইছোঁ মাছ আৰু মাছখিনি এইখিনি অলমষ্ট 2.5 কিলোমান আছে ইয়াতে আৰু 2.5 কিলোৰ মাছৰ আধা ভাগ মই লৈছোঁ আৰু আধা আছে হেৰিত ফ্ৰিজত
এইখিনি মই দেখুৱাইছোঁ কিহৰ কাৰণে। এইখিনি বহুত কষ্ট কৰি আজি মানুহটোৱে আনিলে 5টামান বজাতে ওলাই গৈছে ৰাতিপুৱা। আৰু যিহেতু কালিয়ে খবৰ পাই থৈছিলে যে 5টামান বজাত আহিব উৰুকা বুলি বিহু বুলি পেলাই মাছ, তেওঁ গ'ল। আহি তাৰপিছত এইখিনি মাছ পালে। মাছখিনি দেখি ইমান দিন যিহেতু খোৱা নাই আৰু বহুতে হয়তো বনাই পেলাই খাইছেও, ক'ৰবাত পাইছে যিহেতু আমি পোৱা নাছিলোঁ। আৰু সঁচাকৈ মনটো ভাল লাগিছে, যিহেতু মানে ইমান সংকট কালত যে এইখিনিকে পাইছোঁ। মানে এনেও যিহেতু নিৰামিষ খাই খাই আমনি লাগে নহয় জানো, আৰু যিহেতু এতিয়া গভৰ্ণমেণ্টেও ব্যৱস্থা কৰি দিছে, গতিকে এতিয়া চবেই খাইছে, যে অলমষ্ট চব গোটেইখিনি মানুহে খাবলৈ পাইছে, প্ৰায়ভাগ মানুহে খাব পাইছে বুলি পেলাই মই ভাবোঁ। আৰু আজি যোৱাৰ পিছত বহুত দেৰি ৰ'ল, কিন্তু কাৰণ মানুহৰ এটা যিহেতু ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি পেলাইহে বজাৰ কৰিবলৈ দিয়ে আৰু মানুহক, গতিকে তেওঁ গ'ল। আৰু এই মাছখিনি মই আৰু দীঘলীয়া নকৰোঁ কথা। এতিয়া মই মাছখিনি কেনেকৈ বনাম, চিম্পুলকৈ বনাম বুলি ভাবিছোঁ। মাছখিনিতো দেখিছে আপোনালোকে, তাৰ লগতে মই ৰেডি কৰি লৈছোঁ আপোনালোকৰ এই আদা নহৰু পেষ্ট আৰু কাজু কিচমিচৰ পেষ্ট। মানে মই এখন কালিয়া বনাম। ইয়াতে বিলাহী লৈছোঁ, ইয়াত দেখিছে বিলাহী, আলু, বিলাহী, পিঁয়াজ, জলকীয়া, এই গোটেইখিনি মই গোটাই লৈছোঁ। দেখা পাইছে মচুৰলি ন? এনেকৈ চিম্পুলকৈ, বহুত মছলা নিদিওঁ যিহেতু বাচ্ছাই খাব। লাষ্টত ধনিয়া দিম বুলি ভাবিছোঁ, এইটো আছে দেখিছে। তো চিম্পুলকৈ বনাম বুলি ভাবিছোঁ। চিম্পুলকৈ বনাই চাওঁ। দিনটোৰ দৌৰা কষ্টত যিহেতু বিহু বুলি পেলাই অকণমান জুতিৰে খালেহে ভাল লাগিব নহয় জানো। গতিকে আপোনালোকে বাৰু কেনেকৈ বিহুটো কটালে, আজিৰ দিনটো কেনেকৈ কটালে মোক জনাব। খোৱা বোৱা এইবাৰ যিহেতু ৰঙালী বিহু আমাৰ লাইফ টাইমত হয়তো এনেকুৱা দিন দেখা নাছিলোঁ যে আমাৰ বাপতি সাহোন বিহুটো আমি পাতিব নোৱাৰিম বুলি। এয়া আমাৰ আমাৰ যিখিনি ল'ৰা ছোৱালী নেক্সট প্ৰজন্ম, সিহঁতে হয়তো বয়স হ'লে সিহঁতৰ ল'ৰা ছোৱালীক ক'ব গৈ যে এটা সময়ত মহামাৰী আহিছিল, কৰোণা মহামাৰী। আৰু সেই মহামাৰীটোত আহোঁতে অসমত প্ৰথমবাৰৰ বাবে বিহু উদযাপন হোৱা নাছিলে। আমি নালাগে, আমাৰ দেউতাহঁতৰো লাইফ টাইমত কোনো ধৰণৰ এনেকুৱা বিহু উদযাপন নোহোৱা দিন অহা নাছিলে। কিন্তু উপায় নাই, বহুত কাণ্ড শুনিছোঁ। এই কৰোণা কাণ্ডই আমাৰ বিহুটোও মাৰিলে, প্লাছ দৈনন্দিন জীৱন অলপ হ'লেও স্থগিত, মানে কি ক'ম, কি বুলি কয় এইটোক, ৰখাই দিছে আৰু সাধাৰণ যিটো লাইফ। গতিকে আমি তেনেকৈ লকডাউনৰ মাজতে আছোঁ। লকডাউনৰ মাজত থাকিলেও বিহুৰ দিনাখন আমি মন মাৰি দুখ মনেৰে থাকিব নাপায় আৰু পুৱাই আমি, গতিকে যিহেতু এবাৰ আৰু এটা মনত বিৰাট দুখ লৈ আছোঁ যে আমি ঘৰলৈ যাব পৰা নাই। মা দেউতাকো আৰু শাহু মাকো আমাৰ ফালৰ পৰা ইয়াৰ পৰাই সেৱা জনাইছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব। মনটো সঁচাকৈ একদমেই ভাল নহয়। ঘৰত বোলে পিঠাও বনোৱা নাই সঁচাকৈ। চ' কি ক'ম আৰু, আপোনালোকে গম পাইছে। তথাপিও আমি ফূৰ্তি কৰিছোঁ, মানে চেষ্টা কৰিছোঁ ফূৰ্তি কৰি থাকিবলৈ, আনন্দ মনেৰে থাকিবলৈ। আপোনালোকো তেনেকৈ আনন্দ মনেৰে থাকক, ফূৰ্তি কৰক, ঘৰতে বিহু উদযাপন কৰা, বিভিন্ন ধৰণৰ খাদ্য বনাওক। আমিও বনাইছোঁ আৰু লগতে কিছুমান এক্টিভিটি কৰিছোঁ। এয়া জিলমিলে ধুনীয়াকৈ নাচনি হৈ আছেই আজি, সেইটো হাৰ্দিকে ধুনীয়াকৈ বিহুৰ সাজত ধুনীয়া হৈ আছে। আৰু এয়া আমাৰ ঘৰৰে গৃহস্থ, ৰাতিপুৱাই তেওঁ গোসাঁইটা সেৱা কৰি ধুনীয়াকৈ তেওঁ আজৰি হৈ বহিছে আমাৰ লগতে। গতিকে আমাৰ পৰিয়ালটোক আপোনালোকে আশীৰ্বাদ কৰিব। আৰু আমাৰ কিছুমান এক্টিভিটি কৰিলোঁ, এতিয়া নতুন ব্লগ বনাইছোঁ, আপোনালোকক দেখুৱাম, আগবঢ়াম আৰু। গতিকে আপোনালোকে চাই থাকিব। আৰু মোৰ চেনেলত যদি কোনোবা নতুন আছে, নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰিব, লেটছ প্লেট এণ্ড ময়ূৰপংখী। আৰু যিখিনি চাইছে, যিখিনি ফ্ৰেণ্ড আছে, আমাক চোৱাৰ বাবে বহুত ধন্যবাদ। আৰু ভিডিঅ'টি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। সুখে থাকক, আনন্দৰে থাকক, হাঁহি থাকক। নমস্কাৰ।